তো ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। আপোনালোকে দেখিছিলে ডাঙৰীয়া সেই তেতিয়াতে ডাঙৰীয়া ওলাইছিলে, গতিকে সেই আপোনালোকে বহুত প্ৰচাৰ হৈছিলে যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। অকণমান যাব নাই আগলৈ? কেনেকৈ ধৰিব লাগিব? আগলৈ যাওঁ অকণমান, অকণমান আগলৈ। অঁ ঐ কোপত নাযাবি ৰ, হে লেকাম দাম টানি দিওঁ ন, ৰ দ মাৰিলে পৰিলোঁ আৰু। অঁ এইডাল ধৰা, অঁ ৰ এনেকৈ ৰ, জোৰকৈ টানি দিব লাগিব। তো আপোনালোকে দেখিছে আমাৰ দণ্ডেশ্বৰ দাসৰ ঘৰত এটি মানে এনেকুৱা এটি মানে বগা ঘোঁৰা ওলাইছেহি। গতিকে এই ঘোঁৰাটি কাৰ সেইজনেও নাজানে, কিন্তু দুজন মানে এনেকৈ আহি থাকোঁতে মানে দুজন মানে ধৰি ৰাখি মানে এনে কোনোবা গৃহস্থ ওলাই নেকি বুলি কৈ ৰাখি থৈছে, কিন্তু এইকেইজনেও বহু প্ৰচাৰ কৰিছে, কিন্তু এতিয়ালৈকে গৃহস্থ ওলোৱাহি নাই। গতিকে আপোনালোকে দেখিছে মই এয়া বগা ঘোঁৰাৰ ওপৰত উঠি আছোঁ। ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, ডাঙৰীয়া অঁ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, এনেকুৱা ধৰণৰ মানে এটা যিটো ভিডিঅ' মানে প্ৰচাৰ হৈছিলে সঁচাকৈ হয় ইয়াত। এইটো কিন্তু ডাঙৰীয়া নহয়, ডাঙৰীয়া নহয় মানে কি কাৰণে কৈছোঁ যে তাতো মালিক ওলাইছিলে। মোৰ ঘোঁৰাটো আছিলে বগা আৰু সিহঁতি মানে পূজা চূজা কৰি ৰং কৰি মানে কৰিলে ৰঙা, এনেকুৱা এটা মানে ভিডিঅ' প্ৰচাৰ কৰিছিলে। ঠিক তেনেকৈ আজিও মই এটা সুবিধা মানে পাই গৈছোঁ যে দণ্ডেশ্বৰ দাসৰ ঘৰত মানে 5 নং গমাৰি দণ্ডেশ্বৰ দাসৰ ঘৰত এটি মানে বগা ঘোঁৰা ওলাইছে। সেই বগা ঘোঁৰাটি যদি কোনোবাই দেখিছে, মোৰ ভিডিঅ'ৰ যোগেদি যদি মই প্ৰচাৰ কৰিছোঁ, যদি কোনোবাই দেখিছে এই বগা ঘোঁৰাটি এই দণ্ডেশ্বৰ দাসৰ ঘৰৰ পৰা মানে লৈ যাবহি। ঘৰটো মই এড্ৰেছটো মই দি দিছোঁ, দণ্ডেশ্বৰ দাস 4 নং গমাৰি মেৰাপানী থানা অন্তৰ্গত আমাৰ গোলাঘাট জিলাৰ দেই। যদি কোনোবা মালিক আছে নহয়, মালিকে মানে লৈ যাব। আমাৰ মালিকজন আহকচোন এইখিলে। হয় আপুনি কৈ দিয়কচোন, কিবা এটা কৈ দিয়ক। ঘোঁৰাটো মানে আপোনাৰ আজি এসপ্তাহমান হ'ল। হয় ঘোঁৰাটো বগা, ইমানেই মৰম লগা আৰু ইমানেই নৰ্মেল, ইমানেই ভাল মানে উঠিবও পাৰিছে, মানে উঠিব পাৰে। ইয়াক মানে খুব ধুনীয়া মানে সুন্দৰ মানে চুবলৈ কৰি দিয়ে। হয় 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 আমাৰ মানে ছোৱালী সৰু ছোৱালীজনী উঠে, মানে ইমানেই ভাল। এতিয়া মানে আমি খুব ধুনীয়াকৈ ঘাঁহ পানী দি ৰাখিছে, একদম দানা পানী মানে খুৱাইছে। এয়া দেখিছে কি ধুনীয়াকৈ চৰি আছে। মই এৰি দিছোঁ দেই, কেনিবা নাযায়গৈ নহয়, নাযায়। গতিকে এই কেইদিন হ'ল ঘোঁৰাটোৰ? আজি এসপ্তাহ হ'ল আৰু। এসপ্তাহ হ'ল। এইফালৰ পৰা বোলে আহি আছিলে, মানে আহি থাকোঁতে মানে দুজন মানে দেখিলে যে ঘোঁৰা এটা আহি আছে, অঁ যে ধৰিবলৈ দিয়ে ঘোঁৰাটো। গতিকে ধৰিবলৈ দিলে। তাৰপিছত এজনে ক'লে বোলে নহয়, কোনোবা মালিক আহি ওলাবহি, ঘোঁৰাটো ক'ত যাবগৈ ঠিকান নাই বোলে, মালিক আহি ওলাবহি পাৰে ঠিকান নাই, মই ঘৰতে বোলে ইয়াতে বোলে ৰাখি দিয়ক আপুনি। কেইজনমানে ক'লে ৰাখি দিবলৈ ক'লে। তাৰপৰা গাঁওবুঢ়াকো জনালে যে ঘোঁৰা এটা, তেতিয়া গাঁওবুঢ়াই ক'লে যে ঘোঁৰাটো বান্ধি থৈ দিয়ক, কোনোবা মালিক আহিব পাৰে। তেতিয়া এইকেইজনে কি কৰিলে, এই কিছুমান হোৱাটছআপত প্ৰেৰণ কৰিছে, কিবা ছ'চিয়েল মিডিয়াত ফেচবুকতো দিছে কাৰ ঘোঁৰা হয় গৈ, কিন্তু এতিয়ালৈকে মালিক ওলোৱাহি নাই। যদি মোৰ ইয়াতো ফেচবুকত কোনোবাই চাই আছে আৰু বা মোৰ ইউটিউবত কোনোবাই দেখিছে, তেতিয়াহ'লে এই ঘোঁৰাটো কাৰ লৈ যাবৰ কাৰণে মানে অনুৰোধ জনাইছোঁ। আৰু আপুনি আহি ভালকৈ প্ৰমাণ সহকাৰে মানে ঘোঁৰাটো লৈ যাব পাৰিব। অকণমান আঁতৰলৈ ভালকৈ ঘোঁৰাটো দেখুৱাই দিয়া। ইয়াত দেখিছে আপোনালোকে ঘোঁৰা, ইমান ঠাণ্ডা ঘোঁৰা, চাওক একো নহয় মানে লাট চাট একো মাৰি নিদিয়ে। ভয় লাগে যেনিবা কিছুমান ঘোঁৰালৈ মানে, চাওক একদম ইমান ধুনীয়া নিপুতল একদম বগা ঘোঁৰা, চাওক ইয়াত। গতিকে আপোনালোকে এড্ৰেছসমূহ মই দিলোঁ, সেই এড্ৰেছ লৈ আপোনালোকে ওলাবহি। যোন মালিক নহওক, মালিক যাতে আহক। আৰু আপোনালোকে ভিডিঅ'টো এনেকুৱা ধৰণে শ্বেয়াৰ কৰক যাতে এই ঘোঁৰাৰ মালিকটো নিজেই আহি ওলাইহি। তো আপোনালোকে দেখিলে এই বগা ঘোঁৰাটো কাৰ। গতিকে প্ৰমাণ সহকাৰে যদি এই ঘোঁৰাটো নিবলৈ আহে, কোনোবা গৃহস্থই যদি দেখি পাইছে, কোনোবা মালিকে যদি এই ঘোঁৰাটো দেখা পাইছে, তেন্তে আপুনি মানে প্ৰমাণ সহকাৰে ইয়াৰ পৰা মানে ঘোঁৰাটো লৈ যাব পাৰিব। গোলাঘাট জিলা অন্তৰ্গত 5 নং গমাৰি মেৰাপানী থানা 5 নং গমাৰি দণ্ডেশ্বৰ দাসৰ ঘৰত মানে এই ঘোঁৰাটো মানে ৰাখি থৈছে। গতিকে এই ঘোঁৰাটো যদি কোনোবা মালিক ওলায়, সেই মালিকে অতি সোনকালে মানে যদি ঘোঁৰাটো দেখে নহয়, প্ৰমাণ সহকাৰে লৈ যাব পাৰিব। আৰু ইতিমধ্যে গাঁওবুঢ়াকো জনাই থোৱা হৈছে যে ঘোঁৰা এটা বান্ধি থোৱা হৈছে বুলি কৈ দণ্ডেশ্বৰ দাসে জনাইছে। গতিকে আপোনালোকে যদি দেখিছে কোনোবাই, আৰু যিসকলে মানে প্ৰত্যক্ষদৰ্শী বা দেখি আছে বা মোৰ ভিডিঅ'টো চাইছে, সেইসকলো যাতে ভিডিঅ'টো এনেকুৱা ধৰণে শ্বেয়াৰ কৰক যাতে ঘোঁৰাটোৰ মালিক ওলায়, নহ'লে ঘোঁৰাটো ইয়াতে থাকি যাব। আৰু মালিকে অৱশ্যে ঘোঁৰাটো কষ্ট দিয়া নাই,
মানে দানা পানী খোৱাৰ পৰা ধৰি সম্পূৰ্ণ মানে প্ৰতিপালন কৰি আছে। এয়া মোৰ লগত যিজন কেমেৰামেন মানে আজি লৈ আহিছিলোঁ, সেই কেমেৰামেনজনে মানে উঠি চাইছে, এয়া আপোনালোকে দেখি আছে। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই জনাব।